हाय फ्रेंड সকলোকে স্বাগতম জনাইছো মই অন্যটি ভিডিও লৈ আজি বনাবলৈ লৈছো মই পাতৰ লগত আলু ডিমৌ পাতৰ লগত আলু ভাজি আৰু আপোনালোকক দেখাম মই কেনেকৈ বনাইছো আৰু আপোনালোকে খাই পাইছে নাই এই ডিমৌ পাতৰ লগত আলু এনে বাৰু মাংসৰ লগত দিয়ে খাবলৈ ভাল লাগে কিন্তু এনেকৈ আলুৰ লগত ভাজি খাইছে নে কেতিয়াবা খাই চাবচোন বহুত ভাল লাগে এই জোপা হৈছে আমাৰ ডিমৌ জোপা আৰু ওচৰতে আছিলে আমাৰ ঘৰৰ কিনাৰতে মই কেইখিলামান ছিঙি আনিছোঁ কোমলীয়া পাত এই অকমান কহটা হয় কিন্তু ভালকে মোহাৰি পিনি বনালে ইমান কহটা নহয় কিন্তু খাবলে বহুত ভাল হয় ইয়া চাওক ধুনীয়াকৈ আনি ধুই মই মিহিমিহিকৈ কাটি ললোঁ কাটি অকমান মোহাৰি ল'ম আৰু এই আলুৰ লগত মই এতিয়া ভাজিম পিঁয়াজ দি দিলোঁ এইফালে তেল হালধি দি আলুখিনি প্ৰথমতে অকমান তেল লগাই ল'ম ভাজি ল'ম তাৰপিছত মই এই পাতখিনি দি দিম দেখিবলৈ ইমান ভাল লাগিছে মিহি আৰু খাবলৈও ভাল হয় আপোনালোকে কেতিয়াবা বনাই খাই চাবচোন এয়া চাওক কিমান ধুনীয়া হৈ গ'ল হয় ধুনীয়াকৈ সিজি গ'ল আৰু কহটা হয় কিন্তু এনেকৈ আলুৰ লগত ভাজি খালে বহুত ভাল হয় মাংসৰ লগততো ক'বই নালাগে আৰু আপোনালোকে যদি খাই পোৱা নাই এবাৰ খাই চাব এইফালে মই ভাতকেৰেলা কেইটামান লৈ লৈছোঁ ভাতকেৰেলা আলু মই অকমান বনাম যেহেতু অকল ভাজিকে খাব নোৱাৰিব এখনে সেইকাৰণে ভাতকেৰেলা অকমানকো বনাম বুলি ভাবিছোঁ ভাতকেৰেলাখিনি বনাবৰ কাৰণে মই একেই আলু আৰু ভাতকেৰেলাৰ লগত এয়া ভাতকেৰেলাখিনি সিজি গৈছে আৰু অকণমান পানী ছিটিয়াই দিম যাতে সিজিবলৈ নহ'লে পানী নিদিলে কি হয় সিজিবলৈ মন নকৰে মানে অকণমান টাইম লাগে সেইকাৰণে পানী দিলে বেছি ভাল হয় আৰু ইয়ে চাওক হৈ গ'ল খাবলৈ কিন্তু বহুত ভাল হৈছিলে দেই এই পাতৰ ভাজিটো আৰু কেতিয়াবা যদি আপোনালোকৰ ওচৰত আছে ভাজি খাই চাব আৰু আজি যদি ভিডিঅ'টো চাই ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আজিলৈ আহোঁ বাই